Hello everyone, স্বাগতম জনাইছো মই আমাৰ চেনেল মাইনু সৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ভিডিঅ' দিয়াৰ স্পীডটো খুব কমি আহিছে, তথাপিও আপোনালোকে কমেণ্টত ইমান ধুনীয়াকৈ ভিডিঅ' বিচাৰি আছে, সেইবাবে নতুনকৈ ভিডিঅ' এটি বনাবলৈ মন যায়। আজি ভাবিছোঁ ভ্লগ এটিকে বনাওঁ। ৰাতিপুৱা ভাবিছিলোঁ আৰম্ভ কৰিম, তথাপিও নোৱাৰিলোঁ কিবা ব্যস্ত হৈ থকাৰ বাবে। আৰু আপোনালোকে জানে আমি আহিছোঁ আমাৰ ঘৰলৈ, মানে মংগলদৈ ঘৰলৈ। আৰু আজি আমি গৈ আছোঁ মোৰ মামাহঁতৰ ঘৰলৈ, কিবা দৰকাৰ এটা আছে সেইবাবে গৈ আছোঁ। আৰু আমাৰ সোণ আছে মোৰ লগত। হেল্ল'। আৰু সোণ জানে এতিয়া তেজপুৰৰ পৰা আহিলে আৰু ঘৰত এতিয়া গোটেই ঘৰৰ কাম বন তাই দায়িত্ব মানে নিজে কৰি লৈছে। এতিয়া আমাক ভাত বনাই খুৱাই লৈ আহিছে, দেখিছেনে অৱস্থাটো। আৰু তাই কিমান ঘৰত আহিলে কিমান বেছিকৈ খায় আপোনালোকে তাৰ বডিটো দেখিয়ে জানিব। তেজপুৰত গ'লে কেনেকুৱা এটা হৈ থাকে আৰু ইয়ালৈকে আহিলে কেনেকুৱা হৈ থাকে সেয়া দেখি নিশ্চয় গমেই পাইছে। কি কৈছা মন চাওঁ? ছাগলীৰ পোৱালিৰ লগতে গাখীৰ ওলোৱাই নাই না, সেইটো নকলোঁ দেৰি হৈছিল আমাৰ। ইছ ৰাম, আচলতে মনৰ লগত এইদৰে ব্যস্ত হৈ থাকোঁতে বেলেগকৈ মামীহঁতৰ লগত কোনো ধৰণৰ ভিডিঅ' শ্বুট কৰিব মই নাপালোঁ। সেইবাবে আপোনালোকক মই মামাহঁতৰ লগত উঠা কেইখনমান ফটোকে দেখুৱাই দিছোঁ, চাওকচোন। মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু আহি তাতে ইমান ভিডিঅ' কৰা নহ'লে, জানিলে আপোনালোকে মনে কিমান খেলিছে। আৰু মামীহঁতৰ লগতো ইমান একচুৱেলি বহুত দিনৰ মূৰত পোৱা হয়। মোৰ লগত এতিয়া বহুত বেছি কথা পাতে, মোৰ মোবাইলটো বেলেগতে পৰি থাকিলে, ভিডিঅ' কৰা নহ'লে। আৰু আমাৰ এই বুঢ়ীকে ললিপপ খাই আছে চা, তাইও খাব। তাৰপিছত আৰু এতিয়া আমি আহিছোঁ আমাৰ এই মানে ভণ্টিয়ে ইয়াতে এডমিশ্যন লৈছিলে। চ' তাই থাকিবলৈ সৰুকৈ ৰুম এটা ইয়াতে ব্যৱস্থা কৰাইছে, মানে থাকিবলৈ নহয়, যদি কেতিয়াবা ঘৰৰ পৰা অহাত প্ৰব্লেম হয় বা কেতিয়াবা টিউশ্যন থাকিব, কিবা থাকিব, তেনেকুৱা পৰীক্ষা থাকিব, তেতিয়া আমাৰ লগত আহিলে থাকিবলৈ ইয়াতে অলপমান এটা ৰুমৰ ব্যৱস্থা কৰা হৈছে। আৰু আজি সিহঁতে আহি তাকে চিজিল কৰিলে, কৰি মেলি এতিয়া আমি মামাহঁতৰ ঘৰৰ পৰা আহি কৰিছে, এইটো বাইক আমাৰ কোলা মোলা হৈ অৱস্থা। তাই কেমেৰাত তাই চাফা দেখি তাই অৰিজিনটো এইটোৱে। চ' আৰু এতিয়া আমি ইয়াতে ইমান দেৰি নকৰোঁ, ইয়াতে কিবা খাব মেলিব কৰিব। আৰু আমি আজি তেজপুৰ যাম। চ' এতিয়া আমি বোলা আৰু দেখিছেনে আমি গোটেইকেইজনী একে লগ হৈ থাকিলে কিমান ওখ আৰু ব্যৱহাৰ দেখিছে নাই। নন ষ্টপ মানে এই যে নন ষ্টপ মুখখনে কাম ফুলা গুচি এনে ফুলা। এইটো হৈছে ফিট আহা মানুহ, সদায় ফিট ধান্দা কৰি থাকে। মই ফিট নহয়, মই দামো ভাড়া লওঁ। ক'ত ৰাস্তাত পইচা পৰি থাকে সেইটোতো চব কৰি থাকে। 50 টকীয়া 20 টকীয়া নাই, ভিন্ন নিজে কৈছে হা, এইফালে 50 টকা পৰি আছে, বুটালি ল'ব টককে বুলি ৰখাইও দিছে। মই ভাবিছোঁ সঁচা কৈছে ভিন্ন, এইটো চাইডে যিহেতু ভিন্ন আৰু মই বহি আছোঁ, গতিকে ভিন্ন নামিব পৰা নাই। মই নামি মই দৰ্জাখন খুলি চাইছোঁ 50 টকীয়া নোটটো পৰি আছে। অনুবীক্ষণতো কিজানি অলপ হেৰিকে চাই, এই ইমান চাইছে তাৰমানে ক'ত আছে। আৰু এই কণ্ডিশ্যনটো হৈছে চিপাঝাৰ ষ্টেচনত। আমি এই গৰম আৰু গৰমত ভিতৰত বহি আছোঁ, কিন্তু শুনে গৈছে এই দুপৰীয়া এতিয়া পূৰাপূৰি 2টা বাজিবলৈ 5 মিনিট বাকী আছে। আৰু এইখিনি সময়ত আমাৰ শুন গৈছে ফাষ্ট ফুড আনিবলৈ আৰু খাব ইয়াৰে ভিতৰতে, কাৰণ বহি খাবলৈ মইনাই অলপ অসুবিধা কৰি আছে এইটো। আৰু টাইম নাচাওঁ মই। আৰু এইটো টাইমত চাওক ফাষ্ট ফুড মনক চোৱা কি কৰিছে দি আছে তাই। চি চি হয় দেই, এইবিলাক কোনে খাই ন। আচলতে মইনাৰ টোপনি লাগিছে, টোপনিটোও যাব পৰা নাই। ধুনীয়া ৰাস্তা হয়। আৰু দিনটো আমাৰ যেনিবা ক'ৰবাত দৰকাৰ আছিলে, গোটেইখিনি কাম কৰি মেলি এতিয়া আমি তেজপুৰ যাম। 4:30 বাজিলে, তেজপুৰ যোৱাৰ যোগাৰহে হ'ব, কাৰণ গৈ পাওঁতে ৰাতি হ'ব। আৰু এয়া চাওক, যিসকলে বিয়া পতা নাই আপোনালোকক কওঁ, খুলশালি থকা ঘৰত বিয়া পাতিব, তেতিয়া আমাৰ এওঁৰ দৰে ভাগ্য হ'ব। কি কৰিছা মানে কৈছা? ভিন্ন চুলি পকিছে।
আমাৰ টেনচনতে বকিছে বোলে চুলি সেইকাৰণে মোকে কৈছে বুঢ়া বিন্দু আৰু এটা ইণ্টাৰেষ্টিং কথা আপোনালোকক কওঁ, তেজপুৰলৈকে যিদিনা ঘৰৰ পৰা যাওঁ সদায় কিন্তু মই ঘৰতে ভাত সাজ খাই গুচি যাওঁ, কাৰণ ৰাতি ইয়াৰ পৰা গৈ আৰু ভাত কেতিয়াও নবনাওঁ। আৰু মায়ে আজি বনাইছে, মা চাওঁ কি বনাইছা কচোন, চা মায়ে এয়া মাছ পেকিঙো কৰিছে, এয়া ঘৰৰ মাছ। আৰু বৰ্তমান মাছ ভাত এনেকৈ খাম, আৰু এতিয়া পেকিং কৰিম, পেকিং কৰি একেবাৰে লাষ্টতহে ভাত খাম আৰু যাম। আৰু বাকী মানুহবিলাকে কি কৰি আছে সেয়াও অলপ অলপ দেখুৱাওঁ। কি কৰি আছা? এইটো কিহৰ হয়? কেমেৰাটো ন'টিচ কৰক, কাৰণ কেমেৰাটোত আধাহে ওলায় আৰু মই ইহঁতক ফুলকৈ দেখুৱাই দিছোঁ। এয়া চাওক, এতিয়া সেইটো চাওক, ভিডিঅ'টো চাওক, এয়া চাওক ইমান ধুনীয়াকৈ দেখিলে, কিন্তু অৰিজিনটো মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু আমি বাটত ভিডিঅ' বনাই থাকোঁতে এয়া লতা বাইদেউ আহি পাইছে। কৈছে লতা বাইদেউ মোক কেতিয়াৰ পৰা কেনেকৈ পাইছা কচোন ভালকৈ, সৰুৰ পৰা মনত আছে নে? সৰুৰ পৰা মনত কিয় নাথাকিব, একে কাবাডী খেলাত কিমান আমাৰ লগত কাবাডীও খেলিছিলে এটা সময়ত, মানে ছোৱালী মানুহ আৰু আমাৰ ইয়াৰে বোৱাৰী মানুহৰ খেল দিছিলে। লতা বাইদেউ আছিলে বোৱাৰী সন্থাৰ কেপ্টেইন আৰু মই আছিলোঁ ছোৱালী কেপ্টেইন, গতিকে আমি দুইজনীয়ে খুব লাগিছিলোঁ তেতিয়া। ধুনীয়া বিয়ানাম চাম গাই দিয়া ৰাম কৃষ্ণ মায় লংকাৰ, ৰাম কৃষ্ণ তুৱা কাটি কৰি, হৰি মোৰ দেউতাৰ লংকাৰ লোৱা। ৰাম কৃষ্ণই ৰামে দি পঠাইছে, ৰাম কৃষ্ণ বিচিতায় অলংকাৰ, হৰি মোৰ হাত জোৰ কৰি লোৱা। আপোনালোকে মোৰ বিয়াৰ ভিডিঅ' দেখিছিলে ন? এই বাইদেউজনীয়ে গান দিছিলে, খুব বিয়া গান দিয়ে আমাৰ ইয়াতে, বিয়া নহওক মানে পুৰা সন্ধিয়া গান দিয়ে বা পানী তোলা সময়ত পুৰা বিয়া গান দিয়া মানুহ এজনী। আজিকালি কমিছে ন, আগৰ নিচিনা বেছিয়ে গাওঁ বাৰু, তাত লাজ লাগে অলপ যেমান ল'ৰা ছোৱালী আগত, ল'ৰাহঁতৰ আগত লাজ লাগে। সন্ধিয়া হৈ গ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ তেজপুৰ, কিন্তু আমাৰ ঘৰৰ ভিতৰৰ অৱস্থাটো দেখাই আপোনালোকক ঘৰৰ ভিতৰৰ অৱস্থাটো নেদেখুৱালে নহ'ব। এয়া চাওক শৰাইবিলাক আমাৰ মইনাই পূৰা তাল খেলিছে, তাল মাৰিছে, আমি চব নেদেখাবা এতিয়া। আৰু কুচনবিলাক চাওক। চ' আজি দিনটোৰ ভ্লগটি আমি ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব আৰু আমাৰ এই চেনেলটি মাইনুছ ৱৰ্ল্ড আপোনালোকে আগবঢ়াই নিয়াত আৰু সহায় কৰিব বুলি আমি সকলোৱে আশাবাদী। আৰু আপোনালোকে চাই যাব ভিডিঅ'বোৰ, ছাবস্ক্ৰাইব কৰিব চেনেলটি, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া আমি যিমানবিলাক ভিডিঅ' দিওঁ নটিফিকেশ্যনবোৰ আগতীয়াকৈ পাব। আৰু যিসকলে ভিডিঅ'টি শেষলৈ চালে আপোনালোকক বহুত বেছি ধন্যবাদ। চ' পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বিদায়, বাই বাই। বাই।